সো গাইজ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আৰু আজি হ'ল মানে এপ্ৰিলৰ 13 তাৰিখ। অহাকালি হ'ব উৰুকা আৰু তাৰপিছৰ দিন হ'ল বহাগ বিহু। তো চাব পাৰিছে ধুনীয়াকৈ মোৰ বাইকখন, সেইটোৰ কাৰণে বিহুৰ গামোচা পিন্ধাই ল'লোঁ, কাৰণ বিহুৰ বতৰ, চাৰিওফালে বিহু বিহু। তো আজি আহিছোঁ যে আমি যিহেতু অহাকালি উৰুকা, তো উৰুকাৰ দিনা মানে আমি উৰুকাৰ আগৰ দিনা বিভিন্ন ধৰণৰ গছৰ পাত সেইবোৰ আমি লৈ যাওঁ, সেইবোৰ ঘৰত সজাই ৰাখোঁ, মানে পেকেটিং কৰি সজাই ৰাখোঁ প্ৰতিটা ৰুমে ৰুমে। আৰু সেইটো বস্তুৱে আমাক গোটেই বছৰটো নেগেটিভ এনাৰ্জিৰ পৰা বা বিভিন্ন ধৰণৰ ধুমুহা আদিৰ পৰা আমাক প্ৰটেকশ্যন কৰে। সেইটো এটা আগৰ পৰা এটা পৰম্পৰা চলি আহিছে। সেই পৰম্পৰাটো ৰক্ষা কৰি আজি আহিছোঁ। আৰু চাৰিওফালে চাব পাৰিছে বতৰটো একদম বিহুৰ বতৰ, বিহুময় বতৰ, চাৰিওফালে বিহুৰ আগমনি। এইফালে চাব পাৰিছে বিহু বুলি আমাৰ বাইকখনক ধুনীয়াকৈ বিহুৰ গামোচা পিন্ধাই দিছোঁ। আৰু বিহু গামোচা পিন্ধাৰ পিছতে চাব পাৰিছে বাইকখন মানে ইমান এটা ধুনীয়া লুকছ আহিছে, একদম অসমীয়া লাগিছে, একদম বিহু লাগিছে, অসমীয়া বাইক নিচিনা লাগিছে একদম, মানে ফিলটো একদম বেলেগ আহি আছে। তো বহুত ভাল লাগিছে বিহু গামোচা পিন্ধাই দিয়াৰ পিছত। কেনেকুৱা লাগিছে ৰিয়ান ভাই, বাইকখন বিহু গামোচা পিন্ধাই দিয়াৰ পিছত কেনেকুৱা লাগিছে কচোন? একদম বঢ়িয়া না, একদম নাম্বাৰ 1, একদম ফাৰ্ষ্ট ক্লাছ। হেপী বহাগ বিহু বুলি চিলাই কয় একবাৰ, হেপী বহাগ বিহু। বাহ, মজা চাহ। কি মানে এটা আল্টিমেট, মানে কি মানে এটা আল্টিমেট লুকছ আহিছে। মানে যেতিয়া বিহু গামোচাখন পিন্ধাই দিছোঁ, চাওক মানে লুকছটোৱে একদম মানে বেলেগ ধৰণৰ হৈ গৈছে, মানে একদম বিহু লাগিছে একদম। মানে কি ক'ম আৰু, বহুত ধুনীয়া লাগিছে। ৰিয়েলিটিটো মানে আপোনাৰ ভিডিঅ'ত যেনেকুৱা দেখিছে, ৰিয়েলিটিত আৰু তাতকৈ আৰু বেছি ধুনীয়া লাগিছে, মানে বহুত ধুনীয়া লাগিছে। আৰু ইফালে চাব পাৰিছে আমাৰ ৰিহান ভাই গামোচা পিন্ধি ল'লে, গলত গামোচা ল'লে বিহুৰ কাৰণে। আৰু ইফালে আপোনাৰ বেগ ল'লে, বেগখনত আমি কি আনিম, গছৰ পাত ঠাৰি আনিম। আৰু ইফালে চাব পাৰিছে হাৰাধন আহি আছে হাৰাধনো আমাৰ লগত যাব গছৰ পাত আনিবৰ কাৰণে। আৰু ইফালে চাব পাৰিছে আমাৰ হিৰ'ডন আহি পাল। হিৰ'ডনৰ পাছত আৰু ভাইটিৰ নাম কি আছিল, কি নাম তোমাৰ? নয়ন ভাই। আচ্ছা, ঠিক আছে। হিৰ'ডনো আহিল বিহুৰ গছৰ পাত পাত নিব, লাইটটো কৰিবই। আৰু ইফালে নয়ন ভাই আহি পাইছে। তো আমি এতিয়া যাম, মানে আমি ইহঁতেও যাব গছৰ বিহুৰ ফুল পাত আনিবৰ কাৰণে, আৰু আমিও যাম এতিয়া। ইফালে আমাৰ আগে গৈ আছে হাৰাধন, যাক মই হিৰ'ডন বুলি মাতোঁ, আৰু আমাৰ নয়ন ভাই। আৰু ইফালে আমাৰ ৰিয়ান ভাই বেগ লৈছে, বিহু গামোচা লৈছে, একদম বিহুৰ ফিলটোৱে বেলেগ। চ' প্ৰথমতে হাৰাধন আৰু নয়ন ভাই বহাগ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ, ঠিক আছে। আৰু আমিতো এতিয়া বিহুৰ এটা পৰম্পৰা ৰক্ষা কৰি আমি আহিছোঁ, হয় না নহয়? আমি ৰক্ষা কৰিব লাগিব না পৰম্পৰা। আৰু এইফালে চাব পাৰিছে এখন ধুনীয়া নদী, কি ধুনীয়া নদীখন চাই একদম মজা লাগিছে ৰে, বঢ়িয়া লাগিছে। আৰু এইফালে আমি নদীৰ কাষে গৈ আছোঁ, জংঘলৰ ভিতৰত, কি মজা লাগি আছে। বৰ্তমান মানে বসন্তৰ পৰিৱেশ না, বসন্ত কাল, বহাগ বিহুৰ আগমন, সেইটোৰ কাৰণে মানে পৰিৱেশটো বহুত বেছি ধুনীয়া হৈ পৰিছে। নদীটো চাওক কিমান ধুনীয়া। এইফালে জংঘলৰ ভিতৰত, ভালেখিনি ভিতৰত আহি পালোঁ আমি। চকাই চাব পাৰিছে ফাইনেলি এটা আমাৰ বস্তু পাই গ'লোঁ, যিটো আমি নিব আহিছোঁ, এই ফুলটো। ৰ'ব, এই ফুলটো আপোনালোকে ভাবে আপোনালোকৰ ফালে কি বুলি কয় এইটো আমি নাজানো। চকাই এই ফুলটোৰ নাম কাটাৰী ফুল বুলি কয়। আৰু এটা কাটাৰী ফুল পাই গ'লোঁ ফাইনেলি, বহুত ভাল লাগিছে। আৰু এতিয়া আৰু বিভিন্ন ধৰণৰ বস্তু আমি বিচাৰিম, আৰু যাব ধৰিলোঁ আৰু জংঘলৰ বহুত ভিতৰলৈ। এটা কৰি বস্তু পাই আছোঁ। আৰু এইবোৰ বস্তু যে আছে এইবোৰো নিম, তো নামটো নাজানো। এইবোৰ পাতৰ ছিঙিব লাগিব, কিন্তু সেইফালে আছে না, সেইবোৰ পাত এই আছে। চকাই এই লাগে এই পাতটো যে আছে, ৰ'ব আমি ভালকৈ দেখাব। এই যে পাতটো, এই পাতটোও মানে লাগে, সেইটো ঠিক আছে, মই উঠাই আছোঁ। এই যে এই পাতটো, ফাইনেলি এই পাতটো পাই গ'লোঁ। এইটো আমি বেগত ভৰাই ল'লোঁ। এই চাব পাৰিছে ইয়াতে বহুত আছে, মই একচুৱেলি নামটো নাজানো। থাক, একো নহয়, নালাগে, থাক। এই পাতটো লাগে আপোনাৰ, আছে এই পাতটো, সেইপিনে আৰু বহুত আছে। আৰু সময়ে আমি ভালেখিনি ভিতৰত সোমাই আহিলোঁ। এতিয়া ভিতৰত আহি হাৰাধন আৰু নয়ন হেৰাই গ'ল ক'তবা। তো ঠিক আছে, ইহঁতক বিচাৰি পাম। তো আমি প্ৰথমতে গছবোৰে বিচাৰিম, গছৰ ঠাৰি। সেইফালে আছে, পালোঁ ইহঁতক বিচাৰি। এইফালে ইহঁতে জংঘলত মানে বিচাৰি আছে পূৰা, ইহঁতেও গছৰ ঠাৰি পাত বিচাৰি আছে। আৰু ইফালে চাব পাৰিছে এই আৰু এটা বেলেগ নদী, সেইটো নদী নহয়, এইটো বেলেগ এটা নদী। কি একদম ধুনীয়া পৰিৱেশ, বহুত জংঘলৰ ভিতৰত আহি মানে একদম মানে ডিস্কভাৰী চেনেল নিচিনা লাগছে আজি, হয় না? একদম জংঘলৰ ভিতৰত আহি নদী, গছ-গছনি একদম বঢ়িয়া। মজা লাগিছে ৰে জেগাখিনি, বহুত ধুনীয়া লাগিছে। কি পালি হাৰাধন, কি পালি? নয়ন ভাই কিবা পালি না নাই? হাৰাধন বিচাৰি পোৱা নাই? হৈছে, বিচাৰি নাপালে কেনেকৈ হ'ব, বিচাৰিব লাগিব না। চ' আমি জংঘলৰ একদম ভিতৰত আহিছোঁ, একদম ডিস্কভাৰী চেনেল লাগিছে না নাই নয়ন ভাই? ডিস্কভাৰী চেনেল নিচিনা লাগিছে না? আমি আজি ডিস্কভাৰী চেনেল। কি পালি কিবা এটা? আৰু এটা ফুল পাই গ'লোঁ ফাইনেলি। হাৰাধন আনিব যাব, যাওক আনিব। এই চাব পাৰিছে
এই যে পাই গ'লোঁ আমি একদম কোন জংঘলত আহি এই যে পাই গ'লোঁ ফুলটা দেখা এবাৰ হা এটা আৰু এটা ফুল পাই গ'লোঁ আমি কমচে কম 10-15 প্ৰকাৰৰ এনেকুৱা উদ্ভিদৰ পাত লৈ যাম পাত আৰু ঠাৰি আৰু এটা পাইছে হাৰণে আৰু এটা পাইছে চাব অঁ বঢ়িয়া বঢ়িয়া একদম বঢ়িয়া চকাই চাব পাৰিছে আৰণ ভালেকেইটা কাতুৰি ফুল পাই গ'ল তো আমি ভাগ বতৰা কৰি ল'ম বহুত ভাল লাগিছে এইবোৰ ফুল এই বসন্তৰ বতৰতহে আৰু বহাগ বিহুৰ আগমনৰ সময়তহে দেখা পোৱা যায় এনেই দেখা পোৱা নাযায় এই আৰু এটা পাই গ'ল ইফালে আমাৰ আৰু এটা পাই গ'ল বঢ়িয়া লাগিছে তো ফাইনেলি আৰু এটা গছ পাই গ'লোঁ এইটোৰ নাম আমি বাঘ আচুৰা বুলি কওঁ ইয়াতে আপোনালোকে বা দেখা পাইছে নে পোৱা নাই এই যে এইটো জুম কৰি দেখাইছোঁ ৰ'ব এই যে এই পাতটো যে আছে এই পাতটো ল'ব লাগিব এইটো আমাৰ এটা এইটো লাগে পাতটো মানে তই চাব পাৰিছে এইবিধ উদ্ভিদ যে আছে এইবিধ উদ্ভিদক বাঘ আচুৰা বুলি কয় আৰু এইবিধ উদ্ভিদ ফাইনেলি জংঘলত আহি বিচাৰি পালোঁ বহুত ভিতৰত আহি বিচাৰি পালোঁ ভাল লাগিছে বাঘ আচুৰা কাটি আছে বুলি কওঁ আমি বাঘ আচুৰা কাটি আছোঁ কিন্তু মই নাম নাজানো বাঘ আচুৰা বুলিয়ে কয় এতিয়া তই আমি এতিয়া বেলেগ ফালে যাম আমি আমাৰ বাঘ আচুৰাটো ফাইনেলি হৈ গ'ল আৰু এতিয়া আমি যাম কলগছ আনিব এতিয়া দেখাম কলগছটো কেনেকুৱা কি ফুল বহুত ভালেকেইটা হৈ গ'ল আৰু আমি দেখাম এতিয়া কি পালোঁ আমি এই যে চাওক একদম ভালেখিনি বস্তু পালোঁ আমি চাব পাৰিছে এইফালে আৰু বেলেগ কিছুমান মানুহ মানে ইয়াত হ'ব টেনশ্যন নাই বেলেগ মানুহ আহিছে আমি এতিয়া কলগছ বিচাৰিম কলগছটা ক'ত গ'ল ইয়াতে কলগছটো আছে ক'তবা এই যে পাই গৈছোঁ এই যে কলগছ ইয়াতে আছে ফাইনেলি কলগছটো পাই গৈছোঁ মই এতিয়া দেখাম কেনেকৈ কলগছটো চ' গাইছ আমি এতিয়া যিটো আমি কলগছ বুলি ক'লোঁ এই কলগছটো বিচাৰি পাইছোঁ এতিয়া মই দেখাম কোনটো কলগছ বুলি কয় আচলতে কলগছ বুলি নকয় কিন্তু দেখাত কলগছ কাৰণে মই নামটো নাজানো সেইকাৰণে কলগছ বুলি কৈ আছোঁ এই যে প্ৰাণীবিধ দেখিব এই যে চৰি উদ্ভিদবিধ দেখিব হৈছে এইবোৰতে মই কলগছ বুলি কওঁ আচলতে মই নামটো নাজানো তো এইটোৰ কাৰণে কলগছ বুলি ক'লোঁ আমি এতিয়া আৰু ভিতৰত সোমাই যাম কিমান ভিতৰত আহিছোঁ আৰু চাব পাৰিছে এইপিনে এইবোৰ আৰু আপোনাৰ কলগছটো আছে আমি ইয়াৰ পৰা নিম আৰু সন্মুখত গৈ আছে এখন নদী একদম মানে নদীৰ সোঁতটো কম আছে কিন্তু ঠিক আছে ভাল লাগিছে নদীৰ কিবাটো পিছে এই যে বাঁহ গছত যিটো লেয়াৰ নিচিনা হৈ গৈছে এইডালো আমাক লাগিব আমি এইডালো মানে পাতবোৰ চাওক কিমান ডাঙৰ পাত বঢ়িয়া একদম ভাল চেহেৰা হৈছে চাব পাৰিছে আমি ভালেখিনি ইফালে গছৰ পাত পাই গ'লোঁ আৰু ইফালে ৰিহানো আৰু পাত ছিঙি আছে চাব পাৰিছে কি ধুনীয়াকৈ আমি ধুনীয়া গছৰ পাত পাইছোঁ ভাল লাগিছে এতিয়া আমি পাতখিনি লৈ যাম চবেই চাব পাৰিছে আমাৰ এই বেগখন বজাই হৈ গ'ল আৰু অলপ বস্তু লাগিব তো এইফালে চাব পাৰিছে ৰিহান ভাই ইও মানে ভালেখিনি বস্তু উঠাল এতিয়া আৰু আগত যাম আগত আৰু কিবাকিবি আছে আমি ল'ম চ' গাইছ আমাৰ এতিয়া নেক্সট আইটেম ল'ম এই বস্তুটো এতিয়া বীজ ঢেকীয়া বুলি কয় আমি এই বস্তুটোও লাগিব আমাৰ এইটো আমাৰ লিষ্টত আছে এই চাব পাৰিছে আমি ধুনীয়াকৈ ভালেখিনি বীজ ঢেকীয়া লৈ ল'লোঁ ইয়াতে চাব পাৰিছে বহুত চাৰিওফালে চাওক কিমান ইফালে গোটেই এইবোৰ গোটেই বীজ ঢেকীয়া বহুত আছে তো এই ঢেকীয়াখিনি লৈ লৈছোঁ চাব পাৰিছে কি ধুনীয়াকৈ আমি এতিয়া জংঘলৰ ভিতৰে গৈ আছোঁ জংঘলৰ ভিতৰত ভাল লাগিছে আমি এতিয়া জংঘলৰ পৰা মানে এতিয়া অলপ বাহিৰত ওলাম ভালেখিনি জংঘল ওলালোঁ এই চাওক ফাইনেলি জংঘলৰ পৰা বাহিৰত ওলালোঁ গাইছ যিটো কাতুৰি ফুল বুলি কয় আৰু পাই গ'লোঁ ফুলটো এই যে এইটো কি ধুনীয়াকৈ ফুলি আছে বা এই এনেই নিচিঙিম ৰ'ব আগত ফটোশ্বুট কৰিম তাৰপিছতহে ছিঙিম এইটোকে কয় কাতুৰি ফুল তো বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া আৰু এইটো অকল এই বসন্তৰ কালত আৰু বহাগ বিহুৰ আগমনৰ সময়তে এই ফুলটো হয় আৰু বছৰৰ বেলেগ সময়ত এই ফুলটো নহয় একদম বহুত ধুনীয়া লাগিছে চাওক বহুত বেছি ধুনীয়া লাগিছে তো গাইছ এই কাতুৰি ফুলটো প্ৰথমতে আমি ফটো মাৰি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া উঠাই ল'লোঁ চাওক কি প্ৰকৃতিৰ কি ধুনীয়া ফুল চাওক চায়েই মানে কিমান ভাল লাগিছে চাওক ফুলটো চাব পাৰিছে এইফালে আমি জংঘলৰ মাজত আহি কি দেখা পালোঁ এইটো এটা আনাৰসৰ গছ দেখা পালোঁ কি ধুনীয়াকৈ আনাৰসটো ফলি আছে এইটো যেতিয়া ইমান ধুনীয়া জেগাত এইটো মানে হৈছে ইয়াতে এই আনাৰসটো যেতিয়া ডাঙৰ হ'ব কিমান যে টেষ্টি হ'ব বহুত টেষ্টি হ'ব কাৰণ এই মানে ধুনীয়া প্ৰকৃতিৰ মাজত আছে কোনো ধৰণৰ ইয়াতে কোনো বেলেগ সাৰ দিয়া নাই তো বহুত টেষ্টি হ'ব এই আনাৰসটো তো ভাল লাগিছে আনাৰসটো চাই থাক ইয়াতে ধুনীয়াকৈ গছডাল ডাঙৰ হওক গাইছ আমি এতিয়া আহিলোঁ আমাৰ নেক্সট ইনগ্ৰেডিয়েণ্টটো ল'বৰ কাৰণে
আৰু এইটো হ'ল এই যে এই বস্তুটো, এই বস্তুটোৰ মই ক'বলৈ গ'লে নামটো পাহৰি গ'লোঁ, চ' বেয়া নাপাব যদি কোনোবা নামটো জানে কমেণ্ট কৰি জনাব। আমি এতিয়া এইটো উঠাই ল'ম, এই যে এই বস্তুটো, এইটো আমাৰ ইনগ্ৰিডিয়েণ্ট লিষ্টত এইটোও আছে, এইটোও লাগিব আমাৰ। চ' এইটো উঠাই লৈছোঁ বৰ্তমান। চ' গাইজ ফাইনেলি উঠাই ল'লোঁ এই উদ্ভিদটো। মই নামটো পাহৰি গ'লোঁ। তুমি জানা নেকি এইটোৰ নামটো? তুমিও নাজানা না? তো আমাক যিমানখিনি লাগে ইয়াতে চব বহুত আছে, কিন্তু যিমানখিনি লাগে সিমানখিনি উঠাইছোঁ। আমি ৱেষ্ট নকৰোঁ, আমিও নেচাৰ লাভাৰ, যিখিনি দৰকাৰ সেইখিনি উঠাম। চ' গাইজ পাই গ'লোঁ আমাৰ নেক্সট যিটো ইনগ্ৰেডিয়েণ্ট হয়, কিন্তু দুৰ্ভাগ্যজনক কথাটো যে এইটোৰো মই নামটো ঠিক ক'ব নোৱাৰিলোঁ। এই যে এইটো কি নাম? পদ্মা নহয় নেকি? চ' এইটোৰো মই নামটো ক'ব নোৱাৰিলোঁ, চ' সেইটোৰ কাৰণে বেয়া নাপাব। কিবা যদি আপোনালোকে জানে নামটো তো কমেণ্ট কৰি জনাব। তো আমি এতিয়া উঠাই ল'ম, আমাক যিমানখিনি লাগে এতিয়া এইটো উঠাই ল'ম মানে। চ' গাইজ ফাইনেলি পাই গ'লোঁ আমাৰ আৰু এটা নেক্সট ইনগ্ৰিডিয়েণ্ট। তো এইটো হ'ল এই উদ্ভিদবিধ, মই নামটো এইটোৰো পাহৰি গ'লোঁ। এইটো উদ্ভিদো আমাৰ লাগিব। এইটো উদ্ভিদ ইপিনেও আছে, চাব পাৰিছে, এই যে ইফালেও আছে। এই যে মই উঠাই লৈছোঁ, যিখিনি লাগে আমাক উঠাই লৈছোঁ। আমাৰতো চব হৈ গ'ল, কিন্তু আমাক নৰসিংহৰ পাত আৰু নেমুৰ পাত মেলা বস্তু লাগিব। তাহলে সেইটো আমি ঘৰত পাম, তাহলে আমি ঘৰত যাম। মানে আমাক যিখিনি আমাৰ হৈ গ'ল সেইখিনি দিয়ে নহ'ব, আমাক আৰু ভালেখিনি বস্তু লাগিব। যেনেকৈ আমাৰ ৰিহান ভাইয়ে ক'ল নিমৰ পাত লাগিব, নৰসিংহৰ পাত লাগিব, তো আৰু কিবা কিবি ভালেখিনি বস্তু লাগিব। সেইখিনি বস্তু আমি এতিয়া ঘৰৰ পিনে যাম, ঘৰৰ পিনে যাই উঠাম। এতিয়া মানে সন্ধিয়া হ'ব আৰু। চবেই চাব পাৰিছে আমি এক বেগ আমি আনিলোঁ বিভিন্ন ধৰণৰ, ঠিক আছে, বিভিন্ন ধৰণৰ গছৰ মানে বিভিন্ন ধৰণৰ গছৰ ঠালি পাত এইবোৰ এক বেগ আনিলোঁ। গোটেইখিনি আমাৰ দৰকাৰ হ'ব, আমাক যিখিনি দৰকাৰ সেইখিনি আনিছোঁ, তাৰ এনেই ৱেষ্ট কৰাৰ কাৰণে অনা নাই। আমাৰ যিখিনি দৰকাৰ সেইখিনি আনিছোঁ। তো ভাল লাগিছে বহাগৰ বতৰত, তো ভাল লাগিছে চাৰিওফালে প্ৰকৃতি। এতিয়া অলপ সন্ধিয়া হ'ল না, এতিয়া অলপ আন্ধাৰ নিচিনা হৈ আছে, কিন্তু প্ৰকৃতি বহুত ধুনীয়া। এইফালে চাব পাৰিছে ফুটবল খেলি আছে মানুহবোৰে, এইফালে গছ বন বহুত সুন্দৰকৈ নতুন পাত ওলাই আছে। চাৰিওফালে বিহু পৰিৱেশ চাওক, বিহুৰ কাৰণে এইফালে ধুনীয়াকৈ আমাৰ ৰিহান ভাই বিহুৰ গামোচা পিন্ধি লৈছে, একদম মানে ধুনীয়া লাগিছে, চব পৰিৱেশ বহুত ধুনীয়া। তো আপোনালোক সকলোৱে আকৌ এবাৰ বহাগ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিব বিচাৰিছোঁ। যদি ভাল লাগিছে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' ঠিক আছে, বাই বাই, টাটা।